Well, hello guys, this is your Orbit fan. Welcome back to my YouTube channel Orbit Talks. So guys, আজি মানে অলপ বেলেগ জায়গাৰ পৰা ষ্টাৰ্ট কৰিছো ন ৰঙিয়াতে কিন্তু আজিকালি মই জায়গা আনছিলো এতিয়া বিকাশ দাই শৰ্টকাট মাৰি নি আছে আৰু এতিয়া আমি বিকাশ যাব দিয়া তুমি কৈ দিয়া আমি তামুলপুৰৰ য'ত কালাগুছি লক্ষ্মী পূজা হয় লক্ষ্মী পূজা আমি 7 দিনে লক্ষ্মী পূজা তাৰমানে আপোনালোকে ভাববে পাৰে লক্ষ্মী পূজা তো কোনবাৰ নে গিয়ে কিন্তু 7 দিনে হয় তাৰে লক্ষ্মী পূজা চলি আছে যোৱাকালিৰ পৰা থিয়েটাৰ আছে আৰু আজিও থিয়েটাৰ আছে আমি চাম কাক কাক লগ পাওঁ কি কৰোঁ চাই আছোঁ আৰু না তো গাইজ আমাৰ অৱস্থা চাকচোন আদিম যুগত দলং এখনত আহিব লগা আছে তাৰমানে চলি আছে চেকিং ন চেকিং চলি আছে কাৰণে তাৰমানে আমাৰ এই কি বুলি কয় হেলমেটটো মই পিন্ধা নাই সেইটো কাৰণে মানে অলপ প্ৰব্লেম হ'ব পাৰে সেইকাৰণে এইটো চাইডেদি যাই আছোঁ ৰ'ব কিবা হয় জংঘালৰ মাজে মাজে আমাৰ অৱস্থা চাকচোন এফালে পাম না দাদা এফালে যাওঁ এয়া কেনেকৈ যাই আছে A few moments later. তো গাইজ ফাইনেলি আহি পালো এতিয়া মানে প্ৰসঞ্জিত দাহঁত অলপ ৰেষ্ট লৈ আছে ন এখন প্ৰসঞ্জিতৰ গাড়ী প্ৰসঞ্জিত দাৰ গাড়ীখন অলপমান ৰেষ্ট লৈ আছে এতিয়া মাতা নাই আমিও আহি পাইছোঁ ইমান কষ্ট কৰি অলপ আমি অলপ ৰেষ্ট লওঁ তাৰপিছত আমি কালাগুছিৰ হেৰি চাম পূজাখন দেখাম পূজাখন দেখাম আৰু গাইজ ইপিনে একডাল গছডাল চাব পাৰে কিমান ডাঙৰ গছ তো দাদা এটা কাহিনীটো কৈ দিছোঁ অলপমান কাহিনীটো মানে আমাৰ লগৰ ল'ৰা এজনে কৈছিল এনেকৈ বিয়া পাতিব মানে তাক সপোনত দেখাইছিল নে কি নাজানো সি কৈছিল তাৰপিছত তাক এনেকুৱা কৰি সি সপোনত দেখাৰ পিছত ঘৰৰ মানুহে আলোচনা কৰিলে আমাৰ ৰাইজৰ যিমান মানুহ আছিল চবেই আলোচনা কৰিলে কৰি পিনে বিয়াখন পাতিলে বহাগত আমাৰ মানে ইয়াত হোমপুৰা হয় হোমপুৰাত মানে আমাৰ গাঁৱৰ মানুহে এনেকৈ বিয়াখন পাতি দিছিল গছৰ বিয়া আপোনালোকে কিজানি শুনাই নাই কিন্তু ইয়াতে কিবা নিউজ চিউজ আছিল ন সেইটো টাইমত আহিছিল নিউজ চিউজ বাৰু আহিছিল কিন্তু বস্তুটো আজি গম পালোঁ দিয়ক মই এইপিনে চাব পাৰে এডাল গছ চকে গাইজ মানে তাৰ পৰা আহি পালোঁ ডাইৰেক্ট এতিয়া মানে বিকাশ দাৰ লগৰ এজনৰ ঘৰত আৰু এতিয়া মানে গাড়ীখন দেখি পেলাই কিছুমানে অলপ চিনি পাইছে চাগে তো প্ৰসঞ্জিত দাৰ গাড়ী হয় আৰু দাদাৰ হাততে আছে তাৰমানে পূজাখন অলপমান দূৰত আছে ইয়াতে মানে কিবা আজি থিয়েটাৰ আছে ন থিয়েটাৰৰ কাৰণে মানে ইয়াতে আছে এতিয়া আমি হেঙুলি এটা চলি আছে ইয়াতে তো এতিয়া অলপমান দেখাই দিওঁ কেনেকুৱা কি আৰু গাইজ ইপিনে চাব পাৰে কিমান জোতা মানে এইগিলাখান চব মানে থিয়েটাৰৰ কাৰণে লাগে এইগিলা এটা মানুহ কিমান মানে ড্ৰেছ চেঞ্জ কৰি থাকিব লাগিব ন বহুত চেঞ্জ কৰিব লাগিব আৰু বহুত কষ্ট A few moments later. ক'ত আছা বাবা মানে মুখৰ ওপৰত হেৰি কৰা নাই আৰু এতিয়াও মুকলি কৰা নাই সেইকাৰণে অলপ টাইম লাগিব কি কৰিবা মানে আমি এনে হিচাপ মতে যাব পাৰোঁ কিন্তু মানুহ বহুত ভিৰ লাগিছিল এই মানুহক অশান্তি দি পেলাই আমাৰ যাব ইচ্ছা নাই পূজাখনতো দেখাম ভালকৈ দেখাম খুৰা এখন পূজা কিমান বছৰ হ'ল হা 77 বছৰ 77 বছৰ হ'ল এই গাড়ীখন আহিছে চাইডত আহক খুৰা বছৰ হ'ল 77 বছৰ 77 ইয়াৰ্ছ অঁ কিমান ডাঙৰ পূজা ভাই লক্ষ্মী পূজা আজি কেইদিন গেল আজি 6 দিন 7 দিন আৰু গাইজ তেতিয়াৰ পৰা ৰখি প্ৰসঞ্জিত দা অলপমান ৰেষ্ট চেষ্ট ল'লে আৰু এতিয়া অলপ লগ পালে প্ৰসঞ্জিত দা আৰু মোৰ অৰ্পিত ব্লগ 1 চেনেলটো কণ্টেণ্টবিলাক চাব লাইক কৰিব ভাল পালে কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ভাল ভিডিঅ' কিছুমান লৈ আহি আছে দাদা মানে ভৱিষ্যত তাৰমানে আপুনি ধৰক 2 বছৰ পিছত থিয়েটাৰ হৈছে হয় মানে ৰেচপন আৰু ৰেচপন এতিয়া এইবাৰ দৰ্শকসকল মানে আগ্ৰহী আগ্ৰহটো বেছি দেখিছোঁ থিয়েটাৰৰ কাৰণে আগতকৈ মানে কি হ'ল আৰু 2 বছৰ চোৱা নাই আৰু আমিও দৰ্শকৰ আগত কৰিবলৈ পোৱা নাই তেনেকৈ কয় এইবাৰ উৎসাহটো অলপ মানে কৰি ভাল লাগিছে দৰ্শকসকলৰ যিটো উৎসাহ দিছে আমাক কৰিবলৈ এনেকৈ মৰমৰ সেৱা দি থাকিলে আমি গায়ন থিয়েটাৰ উদ্যোগটো জীয়াই থাকিব আচলতে গতিকে আশা কৰি এতিয়া বাকীকেইটা অনাগত পেণ্ডেলসমূহত মানে আমি বাট চাই আছোঁ কেনেকুৱা হয় ৰেচপন ভালে হৈছে ৰাস আছে আগত পূজা শেষ কৰিলোঁ এতিয়া আৰু কিমানটামান এনেকুৱা মানে এই বছৰত কৰিলে আৰু এই বছৰত আমিতো টোটেল 20টামান পেণ্ডেল কৰিলোঁ এতিয়া আৰু আমাৰ 50-60টামান পেণ্ডেল আছে গোটেই অসমত এনেকৈ কৰি যাম 3 দিন ৰাসত খালি 6 দিন হ'ব নলবাৰী ৰাস কাইলৈ পৰহিৰ পৰা গণেশগুৰিত আছে আৰু দাদা ধৰক মানে হেৰি কৰি আছে কৰা টাইপত কিবা ডাইলগ চাইলগ কেতিয়াবা মানে ধৰক পাহৰা যায় কেনেকৈ মিলোৱা যায় মানে এইটো মানে আমি গোটেইখিনি টিম ৱৰ্ক হয় আচলতে ইজনে ইজনৰ কথা চিন্তা কৰিব লাগিব ইজনে ইজনৰ ৰিয়েকশ্যন ডাইলগবিলাক শুনিব লাগিব যেতিয়া শুনিলে মানে সেই পৰিস্থিতিৰ লগত মিলাই পেলাই আকৌ ডাইলগ
কেতিয়াবা এনেকৈ মিলাই দিয়া হয়, ধৰিব নোৱাৰাকৈ কৰা হয় চিটুৱেশ্যনটো একে ৰাখি পেলাই। কিন্তু মুখস্থ হৈ যায়, 5-6টা পেনেলৰ পাছত মুখস্থ হৈ যায়, প্ৰথম অৱস্থাত থাকে। বাকী আৰু এইবিলাক শিকাওঁতে মানে কিমানমান দিন লাগে ধৰক? আমাৰ 1.5 মাহ ৰিহাৰ্চেল হয়। 1.5 মাহ ৰিহাৰ্চেল। 1.5 মাহ ৰিহাৰ্চেল হয়, ৰাতিয়ে দিনে ৰিহাৰ্চেল হয়, 3খন ডাইলগ, নাটকৰ ডাইলগ মুখস্থ কৰিব লাগিব, তাৰপিছত ডান্স থাকে, তাৰপিছত তোমাৰ ফাইটিং একশ্যন চেকশ্যন চব মনত থাকিব লাগিব, লাইট চাউণ্ড চব মিলি পেলাই 1.5 মাহ পূৰা নন ষ্টপ, পূৰা কষ্ট। তাৰপিছত আমি ওলাই আহোঁ। তো এতিয়া যিহেতু দাদাহঁতেও যাব আৰু এতিয়া অলপ rest আমিও ল'ব যাওঁ, দিম। আমিও পূজা আমিও চাওঁ। যাওঁ। লক্ষ্মী পূজাখন চালে না লক্ষ্মী পূজা চাইছোঁ, এনেই গাড়ীত আহোঁতে এইফালে ৰৈ পেলাই চোৱা নাই। মানে বহুত ডাঙৰ পূজা এইবাৰ প্ৰথমবাৰ আহিছে নেকি আপুনি? আগতে আহিছোঁ, ৰাজমুকুটত এবাৰ আহিছোঁ। ঠিক আছে, দাদাৰ শ্বুটো আজি চাওক চবে আৰু যিমান পাৰে। আৰু দাদা নেক্সট পেণ্ডেল ক'ত আছে কৈ দিয়ক। গণেশগুৰিত আছে, গণেশগুৰি যাম, কৈ দিছে ভিডিঅ'ত বাৰু। কোনোবা যদি আছে গণেশগুৰিত 16-17 ওচৰত, তাৰ পাছত আছে বমৰা, আজাৰৰ ওচৰত বমৰা, 19-20-21। ঠিক আছে, কোনোবা দৰ্শকে চাব পৰা নাই যদি হিমুল থিয়েটাৰত যাওক আৰু দাদাৰ শ্ব'টো চাওক। আজিৰ নাটক আছে বুদ্ধদেৱ। আৰু গাইজ এৰা আগতে প্ৰসেনজিৎ দাৰ লগত কথা পাতিলোঁ, আৰু ইপিনি বা আছে, আৰু বা মানে 2 বছৰ পিছত, যিহেতু 2 বছৰ কৰোণাৰ কাৰণে এইবিলাকে হ'ল, এতিয়া আপোনালোকে মানুহৰ ৰেছপঞ্চ কেনেকুৱা পাইছে? বিৰাটেই ভাল, মানুহৰ ৰেছপঞ্চ খুবেই ভাল পাইছোঁ। সেইকাৰণেহে আচলতে নাটক কৰি পেলাই আৰু উৎসাহী হৈছোঁ। আৰু আমি প্ৰত্যেকটা পেণ্ডেলতে প্ৰত্যেকটো দিনতে বহুত দৰ্শক পাইছোঁ, আৰু নাটক চায়ো দৰ্শকে ভাল পাইছোঁ বুলি কৈছে, সেইকাৰণে ভাল লাগিছে। আৰু বা কেতিয়াৰ পৰা মানে ধৰক এইবিলাক লাইনত আপুনি জড়িত? মই ফাৰ্ষ্ট মডেলিং কৰিছিলোঁ 2015ৰ পৰা। মডেলিং যাত্ৰা 2015ৰ পৰা, আৰু এক্টিঙত মই 2016ৰ পৰা। ভাইটিৰ এটা চেনেল আছে, অৰ্বিট ব্লগ 1, আপোনালোকে প্লিজ চাব তেওঁৰ চেনেলটো আৰু ছাবস্ক্ৰাইব কৰি দিব। তেওঁ খুব ভাল ভাল কণ্টেণ্ট লৈ আহি আছে, আৰু লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি কিবা আপোনালোকে নিজৰ ফালৰ পৰা বিচাৰে, ছাজেষ্ট কৰে তেওঁ কিছুমান ধৰক কণ্টেণ্ট, আপোনালোকে তেওঁক ছাজেষ্ট কৰিব পাৰে। মইতো চাম তোমাৰ চেনেলটো আজি। আৰু বাৰো চেনেল এটা আছে, আপোনালোকে হয়তো গম পায়, মই কেইদিনৰ পৰা চাই আছোঁ, সেইদিনা গম পালোঁ। আৰু নিৰ্মালিজ গেলাৰী, ডেছক্ৰিপশ্যনত লিংক থাকিব, আৰু বঢ়িয়া ব্লগ বনাই থাকে। আৰু থেংক ইউ। মই এই থিয়েটাৰ জাৰ্নি, আমি ক'ত ফুৰিব যাওঁ, কি কৰোঁ, মই দেখিছোঁ। কিবা কিবি খাব বনালে সেইবিলাকে দি থাকোঁ আৰু নৰ্মেল আৰু। তাতে বাও এতিয়া মানে তাতে যাব লাগে, আৰু আমিও যাই থাকোঁ, আৰু অলপ পূজাখনো দেখাওঁ। ভেট ক'ত আছা? এতিয়া ইয়াতে মেইন থিয়েটাৰৰ মানে মেকআপ চেকআপবিলাক লৈ আছে, আৰু এতিয়া আমি অলপমান পূজাখন চাওঁ আৰু ব'লা। এই গাইজ, আমি লক্ষ্মী পূজা চাব আহিলোঁ, এতিয়া ভিতৰত তাৰ পৰা ওলাই আহিলোঁ গ্ৰীণ ৰুমৰ পৰা। অলপ কি ক'বা? কি ক'ম আৰু, বহুত ভাল লাগিল প্ৰসেনজিৎ দা আৰু বাৰ লগত থাকি। মানে বৌ বুলি কৈ দিয়া, মানে বৌৰ লগত তাৰমানে কথা পাতি বহুত ভাল লাগিল, আৰু বহুত ৰেছপঞ্চ কৰে ন, ভাল আৰু লাগিল। এফালে চক মানুহ। কি ডাঙৰ পূজা, হা বহুত ডাঙৰ। বহুত ডাঙৰ পূজা, মানে এখন লক্ষ্মী পূজা বহুত ডাঙৰ। তো গাইজ ইপিনে মেইন মন্দিৰৰ ভিতৰত আমি সোমাই আহিলোঁ। এতিয়া ইয়াতে তোমাৰ ফটা ল'বা নেকি? ফটোটো লৈ লওঁ যিহেতু। তো গাইজ ইপিনে ফটো চটো পুৰা ধুনীয়া কৰি লগাই ল'লোঁ। এতিয়া অলপমান পূজাখন চাওঁ, আৰু তো গাইজ ইপিনে ওজাপালি চালোঁ আমি। আজিকালি বহুতেই বস্তু নাচা হয়নে, কিন্তু অলপ টাইম নিজে চাব মানে কিবা এটা ভাল লাগে ন? ভাল লাগে আৰু মেলা চাৰো বুলি মেলা হয়। A few moments later. এয়া দুখন চাইকেল লৈ ক'ৰ পৰা আহিছে ব্ৰ? मैं अरुणाचल पर आई से एक्चुअली आसामी से इतना नहीं आता है। मैं कहाँ से है आप लोग? मैं अरुणाचल प्रदेश से आया हूँ। हाँ, अरुणाचल प्रदेश बासर से आया हूँ। अभी आसाम टू नेपाल, सिक्किम एंड दार्जिलिंग। यस हमें यहाँ आए हुए लगभग 6 दिन हो गए। 6 दिन। हाँ 6 दिन। तो हम लोग ने एक चैलेंज रखा है, हाँ। मतलब 24 आवर साइकिल राइड करने के। 24 आवर। यस, तो अभी हम ये ओह माय गॉड। बात करके निकल रहे हैं। तो हम लोग का टारगेट है यहाँ से 124 किलोमीटर। लोगों के लिए मेरे लिए एक मैसेज है यहाँ, हाँ बोलिए। असम के लोग बहुत प्यारी है और प्यारा है, मतलब इतना सपोर्टिव है ना यहाँ के। हाँ, हाँ। एक दूसरे को बहुत सपोर्ट करते हैं। मैं हाँ। अपने जिंदगी में फर्स्ट टाइम देख रहा हूँ। आज भी हमें किसी ने इनवाइट किए हुए थे, हाँ हाँ। और यहाँ पर हाँ। तो हम लोग वहाँ पर लंच किए हैं। हम लोग किसी अभी लंच कुछ किया करके नहीं है। आए आप तुम लोग? हाँ हाँ वहाँ पर लंच किए हैं। हाँ। एक बंगाली भैया मिला था, हाँ हाँ, तो उन्होंने इनवाइट किए हुए थे। ঠিক तो আছে। असम के लोग बहुत प्यारे हैं। অসমৰ মানুহ বহুত মৰমীয়াল মানুহ বুলি কৈ আছে। আহক, আহে ঠিক আছে। ठीक है, थैंक यू। থেংক ইউ।